আজি বনাম কঁকাল চিঙা পিঠা। আপোনালোকৰ ফালে এই পিঠাবিধক কি নামেৰে জনা যায় কমেণ্টত জনাব। আৰু ইয়াত মই দিম গুড় আৰু নাৰিকল। গুড় দিম বাবে চেনি নিদিওঁ, পানীৰে ধুনীয়াকৈ সানি ল'ম আৰু কলপাতত এনেকৈ বান্ধি ল'ম। ধুনীয়াকৈ কলপাতত বান্ধি ল'লোঁ। ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব। এয়া চাওক, বেছি নবনাওঁ, মাত্ৰ 30টামান বনাম। এনেকৈ বান্ধি দিলোঁ। এয়া হৈ গ'ল পিঠাখিনি বান্ধা। এতিয়া আমি ইয়াক গৰম পানীত ধুনীয়াকৈ সিজিব দিম। এয়া আমাৰ পিঠা ৰেডি হৈ গ'ল, এতিয়া খাম। ভিডিঅ'টো চাই কেনে পালে জনাব আৰু মোৰ পেজটো ফ'ল' কৰিব, লগতে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। বাই বাই।